নমস্কাৰ মই বৰ্তমান আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কোহৰা ৰেঞ্জত এতিয়া গৈ আছোঁ এলিফেণ্ট চাফাৰী কৰিবৰ কাৰণে এতিয়া 5:15 হৈছে পাই গ'লোঁ কাজিৰঙা কোহৰা চেণ্ট্ৰেল ৰেঞ্জৰ মেইন গেট মিহিমুখ ইয়াৰ পৰাই মই এলিফেণ্ট চাফাৰী কৰিম ফাৰ্ষ্ট ট্ৰিপত আচলতে কাজিৰঙাত এলিফেণ্ট চাফাৰী কৰিবলৈ হ'লে কোহৰা যিটো চেণ্ট্ৰেল ৰেঞ্জ তাৰ পৰা কৰিব পাৰি য'ত মই বৰ্তমান আছোঁ বা নতুবা বাগৰি সেইটো ৱেষ্টাৰ্ণ ৰেঞ্জ বাগৰি ৰেঞ্জৰ পৰাও কৰিব পাৰে আপোনালোকে বা নহয় অগৰাতলি যিটো পূবৰ ৰেঞ্জ ইষ্টাৰ্ণ ৰেঞ্জ সেই তাৰ পৰাও কৰিব পাৰে আৰু এটা ৰেঞ্জ আছে সেইটো হৈছে বুঢ়াপাহাৰ ৰেঞ্জ সেইটো ঘোঁৰাকাটি গাঁৱৰ পৰা সেই তাৰ পৰা আপোনাৰ এলিফেণ্ট চাফাৰীটো আৰম্ভ হ'ব মই আছোঁ এতিয়া এলিফেণ্ট ৰাইডিং কৰি আৰু ফাৰ্ষ্ট ৰাইডিং ট্ৰিপটোত আহিছোঁ আৰু এয়া এলিফেণ্ট ৰাইডিং এইটো কিবা এটা এইটো হৰিণা লগতে পোৱালিটোও আছে আৰু এয়া বাঘে মাৰিছে বাঘে মাৰিছে এইটো পোৱালিটো পোৱালি মাৰি ৰাতিয়ে খালে তাৰমানে বাঘে বুজিছা এইটো নল গাহৰি গৈ আছোঁ এতিয়া ভিতৰলৈ সেই সন্মুখত গড় আছে তালৈকে গৈ গড় দেখুৱাম আৰু এটা গড় এটা সন্মুখত দুটা গড় সেইটো এটা গড় দুটাকে গড় এতিয়া দেখিবলৈ পাইছোঁ একেবাৰে ওচৰৰ পৰা গড় দুটাই আমাক দেখি পেলাই ভালকৈ চাইছে এইটো লগত পোৱালি আছে দেখিছা নাই এইয়া একেবাৰে ওচৰৰ পৰা গড় সঁচাকে ওচৰৰ পৰা গড় চোৱাৰ সৌন্দৰ্য মানে মাদকতাই বেলেগ আচলতে গাহৰি পোৱালি আছে ইয়াতে সেইকাৰণে গাহৰিটোৱে ক'ত পোৱালিকেইটা ইয়াত ভিতৰত আছে সেইকাৰণে গাহৰিটোৱে হাতীকেইটা দেখিও ইয়াৰ পৰা আঁতৰি যাবলৈ ওচৰৰ পৰা আঁতৰি যোৱা নাই আৰু বাৰে বাৰে ওচৰ চাপি আহিছে আকৌ হাতী এগুৱালে আহি পিছুৱাই গৈছে এনেকৈ দূৰৰ পৰাই নিৰীক্ষণ কৰিছে যাতে খেৰৰ তলত লুকুৱাই থোৱা তাৰ পোৱালিবোৰ মানে যাতে একো হাতীকেইটাই অনিষ্ট কৰিব নোৱাৰে মাজে মাজে একোবাৰ ঘটাই খেদিও আহিছে আকৌ
ইয়াৰে ভিতৰত পৰ্যটকৰ ভিৰ অনুপাতে কাজিৰঙাত এলিফেণ্ট চাফাৰী 2টা বা 3টা ট্ৰিপত আচলতে দিয়া হয় আৰু প্ৰথমটো ট্ৰিপ আৰম্ভ হয় ৰাতিপুৱা প্ৰায় 5:30 বজাৰ পৰা 6:30 বজালৈকে আৰু এই ট্ৰিপটো আৰম্ভ হয় যিটো মিহিমুখৰ ফাৰ্ষ্ট ৰাইডিং পইণ্ট আছে সেই পইণ্টৰ পৰা সেই ভিতৰৰে ছেকেণ্ড ৰাইডিং পইণ্টলৈকে 1 ঘণ্টা তো আকৌ ছেকেণ্ড ট্ৰিপটো ছেকেণ্ড ৰাইডিং পইণ্টৰ পৰা আৰম্ভ কৰি সেই 1 ঘণ্টাৰ ভিতৰতে আকৌ ফাৰ্ষ্ট ৰাইডিং পইণ্টলৈকে আনি নুমুৱাই দিয়া হয় যদি পৰ্যটকৰ সেইদিনাখন যথেষ্ট সমাগম থাকে তেতিয়াহ'লে তৃতীয়টো ৰাইডিঙৰ কাৰণে প্ৰস্তুত কৰা হয় আকৌ ঠিক তেনেকৈ ফাৰ্ষ্ট ৰাইডিং পইণ্টৰ পৰা আকৌ ছেকেণ্ড ৰাইডিং পইণ্টলৈকে 1 ঘণ্টাৰ ভিতৰত নেক্সট ট্ৰিপটো তেওঁলোকে দিয়ে ডাল ভাগিব এতিয়া খাব এইবাৰ পাইছোঁ বনৰীয়া মহ এয়া বনৰীয়া মহ ঘাঁহ খাবলৈ আহিছিলে আমাক দেখি পেলাই এতিয়া আঁতৰি গ'ল সেইটো কি প্ৰকাণ্ড মহ চোন সেইফালতো একেবাৰে গুণাহী কাজিৰঙাত এলিফেণ্ট চাফাৰী কৰিবলৈ হ'লে আপুনি যিটো ৰেঞ্জত এলিফেণ্ট চাফাৰী কৰিব তাতে কাউণ্টাৰতো আপুনি এলিফেণ্ট চাফাৰী বুক কৰিব পাৰে যিটো ভাৰতীয় হ'লে যিটো ফিজ হ'ব 900 টকা আৰু এটা ৱেলফেয়াৰ ফিজ যিটো থাকিব সেইটো 50 টকা মানে 950 টকা আৰু আপোনাৰ যদি ফৰেইনাৰ হয় তেতিয়াহ'লে 1900 টকা আৰু লগতে ৱেলফেয়াৰ ফি 50 টকা মুঠতে 1950 টকা পে' কৰিব লাগিব আৰু যদি মেনুৱেলি কৰা নাযায় আগতীয়াকৈ যদি আপুনি বুক কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অনলাইন যোগেও কৰিব পাৰে অনলাইন যোগে কৰিবলৈ হ'লে মই স্ক্ৰীণত দি দিছোঁ কোনটো ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন বুক কৰিব পাৰে সেইটো কাজিৰঙাৰ নিজা ৱেবছাইট তাত গৈও আপুনি কাজিৰঙা এলিফেণ্ট চাফাৰী বুক কৰিব পাৰে সেইটো হৰিণৰ লগত আকৌ সেইটো পোৱালি গাখীৰ খাইছে গড়ৰ পোৱালীয়ে গাখীৰ খোৱাৰ দৃশ্য জংঘলৰ মাজত সঁচাকৈ সেইটো চোৱা পেপেৰি পাতি হৈ উঠিছে দেখিছা
পিছফালে গড়, সন্মুখত আছে এটা গড়। পোৱালি মৰম লাগিছে দেই। ফুটুকী হৰিণ এজনীয়ে হাতীবোৰ দেখি আচলতে পোৱালিটোৰ লগত লৈ পেলাই এইফালৰ পৰা গৈ আছে। ঘাঁহৰ মাজে মাজে গৈ থকাৰ কাৰণে দেখুৱাব পৰা হোৱা নাই, কিন্তু এই গোটেই অঞ্চলটোত গোটেই হৰিণেৰে ভৰি আছে। অকণমান যদি দূৰলৈকে চাই এইবোৰ চব গোটেই হৰিণা ঘাঁহ খাই আছিলে, কিন্তু হাতীৰ গোটেই জাকটো দেখি দূৰলৈ আঁতৰি আঁতৰি গৈ আছে। ৰাতিপুৱা 5:30 বজাত মিৰিমুখৰ পৰা ফাৰ্ষ্ট ৰাইডিং পইণ্টৰ পৰা আমাৰ এই ৰাইডিংটো আৰম্ভ হৈছিল, আৰু সেইফালে থকা আপোনাৰ কাঠপৰা ছেকেণ্ড ৰাইডিং পইণ্টত আমাৰ ৰাইডিংটো শেষ হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই কহৰা ৰেঞ্জটো অলপমান ক'ৰ এৰিয়াটো পৰে, কাৰণ এইকাৰণেই ইয়াত আপুনি যদি আপোনাৰ ভাগ্যত থাকে তেতিয়াহ'লে ইয়াত সাধাৰণতে মানে বাঘ বা এশিঙীয়া গড় বা বনৰীয়া মহ আৰু বিভিন্ন প্ৰজাতিৰ হৰিণ আৰু বিভিন্ন প্ৰজাতিৰ আপোনাৰ চৰাই চিৰিকটি এইবোৰ মানে সতকাই তাৰমানে দেখিবলৈ পোৱা যায়। সেইকাৰণে এই চেণ্ট্ৰেল ৰেঞ্জটো প্ৰতিজন পৰ্যটকৰে তাৰমানে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে ধৰি ল'ব পাৰে। লাহে লাহে আমি ৰাইডিং পইণ্টলৈকে আহি আছোঁ। কাজিৰঙাত এলিফেণ্ট চাফাৰী এটা সুন্দৰ অভিজ্ঞতা। যদি আপোনালোকে এতিয়াও এলিফেণ্ট চাফাৰী সোৱাদ লোৱা নাই, তেতিয়াহ'লে কাজিৰঙালৈ আহিলে এলিফেণ্ট চাফাৰী এবাৰ হ'লেও কৰিব, যথেষ্ট ভাল লাগে। আপুনি ওচৰৰ পৰা গড় বা অন্য জীৱ জন্তু যিমান আপোনাৰ ভাগ্যত মিলে সেইবোৰ দেখিবলৈ পাব। ভিডিঅ'টি যদি ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটোলৈকে যদি আপোনালোক নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ, জয় অসম।